ভাবনাৰে তুমি পৃথিৱী নিয়ৰ খৰাই ফ্ৰেণ্ড গৰিমা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মই আছোঁ বৰপেটা শিলাত আৰু মোৰ লগত কোন আছে আপোনালোকক দেখুৱাই আছোঁ মোৰ ভণ্টি আৰু আজি আমি ইয়াতে আহিছোঁ মানে সাজি কাচি ওলাইছোঁ যিহেতু আমি ইয়াতে বৰপেটা শিলাত কালী পূজা হয় দক্ষিণা কালী আৰু অতীতৰ পৰা যিহেতু চলি আহিছে আৰু আমি সৰুৰ পৰা দেখিছোঁ যিহেতু আমিও আহিছোঁ মামাহঁতৰ লগত তেনেহ'লে বলকচোন আমি মামাহঁতৰ ঘৰৰ পৰাই ব্লগটো আৰু ফাইনেলি মই মোৰ বান্ধৱীক আজি 2 বছৰ ধৰি দেখা নোপোৱা বান্ধৱীক লগ পাই গ'লোঁ সিহঁতৰ আমি ঘৰত যাই আছোঁ বাকীখিনি পিছত দেখুৱাই ফাইনেলি আমি আহি পাই গৈছোঁ তেনেহ'লে বলকচোন আমি ভিতৰে যাওঁ এয়া হ'ল মোৰ বান্ধৱী হাই বলৰ কিতনা দিন কি বহুত বছৰ পিছত আমি মিলিছোঁ মানে 2 বছৰ পিছত বাপৰে লগ পাম যে ভাবাই নাছিলোঁ কেতিয়া এনেকৈ আহি লগ পাম যে ইহঁতৰ ঘৰত যে আহিম আৰু কেনেকুৱা লাগিছে কমেণ্টত ক'ব কাৰণ ইমান ভাল লাগিছে মই মানে ক'ব নোৱাৰোঁ বহুত মই ঘৰত আহি লগৰ বান্ধৱীৰ পৰা ঘৰত ৰেডি হ'লোঁ গা পা ধুই কিয়নো আমি মন্দিৰত যাব লাগিব আৰু মই কেনেকুৱা লাগিছে নিশ্চয় ক'ব দেই কমেণ্টত আৰু ভণ্টি আছে ভণ্টি পিনে তেতিয়া দেখিব ভণ্টি কেনেকুৱা লাগিছে ক'ব কমেণ্টত আৰু ৰেডি হৈ আছে হোৱা নাই আৰু মোক কেনেকুৱা লাগিছে ক'ব কিন্তু হয় নেকি ঠিক আছে আৰু কিবা ঠিক আছে ভালে আছে আৰু গাড়ী তোক চাপিব এতিয়া সোনকালে চাইটকান বল বাকীখিনি আমি পিছত দেখুৱাম কোন যায় নাই কিন্তু মোৰ চকুত লগা নাই ঠিক আছে
পৰা চলি অহা মা কালী পূজাখনত অতি মান্যতা দিয়া হয় কিয়নো ইয়াত কালী মা আৰু মহাদেৱ সঁচাকৈ থাকে গুৱাহাটী মুখে যাবলৈ ওলাইছোঁ আৰু ৰাতিপুৱা সূৰ্য ওলাইছে আমি ওলাইছোঁ এই ভিডিঅ'টো